গাইছ আজি মানে বহুত দিনৰ মূৰত হিষ্টন মাৰবা যাব ওলালো হিষ্টন মানে কেটাৰিং আৰু তো আজি যাং আৰু পৰীক্ষা চৰীক্ষা শেষ হৈ গ'ল আমাৰ তো এতিয়া যাং এনে অলছি মোৰ লগত যাবা গাইছ বিয়াখানো আহি পালোঁ আহি পানী বিয়াখান আছে এতিয়া গাড়ী চাড়ী থৈ দিলোঁ বঢ়িয়াকৈ এতিয়া বিয়াখানক লাগি যাং পানে বিয়াখান এখানে হ'ল গাইছ বিয়াখান তো ভিতৰক লাগি যাং এতিয়া ভিতৰত আৰু আছে চলি আহি কিনে ভাবিলোঁ আজি ৰিচিপশ্যনখন এতে মাৰিব লাগিব বুলি আৰু আমাক খুদাই দিল নহয় বেলেগক পিন্ধিছিলে কাপোৰ তাপোৰ আৰু হলকাই কিনে আৰু যাং বেলেগত এখানৰ পৰা মানে গাইছ আৰু আমাক বেলেগত যে খেদালা এতে চলি বেছি চিনাকি বেলে এতে এনেকৈ দুকো বেলেগক খেদাই দিল বেলেগ এখন আছে আৰু সেতে যাং তো যাই কিনে দুখাইছোঁ আহি পালোঁ গাইছ 2 নম্বৰৰ বিয়াখান এখানে হ'ল বিয়াখান এতে আহি কিনে কাপোৰ চাপোৰ পিন্ধি লৈ ড্ৰেছ ট্ৰেছ মানে বেছি দূৰ নহয় ইয়াৰ পৰা অলপমান দূৰ এয়া সোনকালে অলপ আহি পালোঁ তো এতিয়া ভাত দিব হ'ব লাহেকৈ তো কামত লাগোৱাৰ কামত লাগি কিনে তো আপোনাক দুখাই মাজে মাজে আপোনালোকক তো চাই থাকিব এতিয়া আৰু আনলা নহয় কোনোবাই পৰ্দে টেঙা ক'ৰবাৰ পৰা বিচিৰি কিনে বোলে আনলা এই চালা বচলা বনালা বঢ়িয়াকৈ খাই দিলোঁ ময়ো খাই দি কিনে এইবাৰ অলপ সময় কামত লাগিম আৰু সকলো খাবা ধৰিলা ইতান চব চলিগিলা আহি পালা ৰিচিপশ্যনৰ তো ইতান বিয়া ঘৰৰ মানুহগিলাই পানী তুলিব গৈছে তো ইতান লাহেকৈ হ'বৰ ভাত দিবা ফাৰ্ষ্ট যাওঁৰি তো এতিয়া বহি গ'ল ভাত খাবা তো আমিও দি দিলোঁ চব ভাত চাত বঢ়িয়াকৈ তো ইতান খাই আছে মানুহগিলাই আমিও কামত লাগিলোঁ গোটাইগিলাও আৰু এইটো এনে সকলো লাগি গৈছে কামত আৰু এইপানে আমাৰ বস্তু বা আইটেম আছে আমাৰ চব্জি তৰকাৰী এইপানে মাহৰ দালি এইপানে মচুৰৰ দালি এইপানে মাছৰ জোল তো মাজে মাজে দিয়া যায় আৰু এইপানে ভাত আৰু আজি মানে মই দিছোঁ এই দালি দি আছোঁ আৰু এইপানে আছে আজি মেইন আইটেম মাছ নখাৰ কাৰণে পনীৰ আৰু এনতে আছে আজি মাছ পনীৰ দি এতিয়া প্ৰায় মানুহগিলাও মানে কমি গ'ল এতিয়া ভাত তো আমিও খাই দিম ভাত চাত লৈ ল'লোঁ খাৱাৰ কাৰণে তো আমিও খাব লাগিব না তেতিয়াহে কাম কৰিব পাৰিম সেইকাৰণে আৰু খাই দিম আৰু ভাত চাত খাই কিনে আমিও আহি গ'লোঁ ইপানে বহিবা ফেনৰ বতাহ খাব আহি গ'লোঁ আৰু লগতে তামোলো খাব আহি গ'লোঁ তো এতিয়া অলপ বহোঁ আৰু এতিয়া পূৰা বেঞ্চ চেঞ্চ খালী হৈ আছে এতিয়া মানুহ চানুহ নাহে আৰু এতিয়া মানে গধূলাৰ সময় হৈ গ'ল না এতিয়া মানুহ চানুহ নাহে বেছি তো লাহে লাহে আহিব আৰু 2000 years later তো এতিয়া বহুত সময় মূৰত বহুত মানুহ হ'ল মানে ইতান সেইকাৰণে দুখ হোৱাৰ নাছিলোঁ ইতান ভাত খাবই বহি গ'লোঁ আমি ৰাতি হৈ গ'ল ইতান তো ভাতটো খাই যাবাৰে হোৱাৰ আৰু আমি এতিয়া সকলোৱে ভাত খাই উঠিলোঁ গোটাইগিলাও আৰু ইতান কেইটামান মানে লাষ্টৰ মানুহ আছে সেইকেইটাক দি লওঁ ভাত দি কেনে ঘৰত যাবাই হ'ব আৰু আপোনালোকে ফ'ল' কৰি দিবা নাপাহৰিবি তো আজি মিনি ভ্লগটো এইখিনিয়ে